শ্ৰদ্ধেয় ৰাইজ, আমি আজি আকৌ আপোনালোকৰ মাজত কেইটামান কথা লৈ আহিছোঁ। প্ৰথম কথা হৈছে, আজি সমগ্ৰ ভাৰতবৰ্ষতেই দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ বিশ্ব মৰ্কাজৰ সম্পৰ্কে খুব বেছিকৈ আলোচিত হৈ আছে। আমি বিচাৰোঁ যিসকল লোকে, বিশেষভাৱে অসমৰ যিসকল লোক দিল্লীৰ বিশ্ব মৰ্কাজত তেওঁলোকে তবলিগৰ কামত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে ঘূৰি আহিছে অসমলৈকে, সেইসকল লোকে নিজাববীয়াকৈ স্ব ইচ্ছাৰে অতি সোনকালে চৰকাৰক তেওঁলোকে যোগাযোগ কৰিব লাগে, ওচৰৰ আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিব লাগে, ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈকে তেওঁলোকে যোগাযোগ কৰিব লাগে, নিজৰ স্বাস্থ্য তেওঁলোকে পৰীক্ষা কৰক। পৰীক্ষা কৰিবৰ কাৰণে চৰকাৰে যিবিলাক নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাসমূহ তেওঁলোকে মানি চলক। আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ একেটাই কথা, কোনেও চৰকাৰৰ এই সময়ৰ যিবিলাক নীতি নিৰ্দেশনা দিছে কৰোণা ভাইৰাছ সম্পৰ্কে, এই নীতি নিৰ্দেশনাসমূহ যাতে কোনেও উলংঘা নকৰে, কোনেও আতংকিত হ'ব নালাগে। এটা কথা প্ৰচাৰ চলি আছে যে বহু লোক পলাই আছে বুলি। আমি এই কথাটো বেয়া পাইছোঁ যে কোনো মানুহ পলাই থাকিব নালাগে। সকলোৱে নিজে নিজে ওলাই আহিব লাগে, নিজে নিজে ওলাই চৰকাৰক তেওঁলোকে সহযোগ কৰিব লাগে, স্থানীয় প্ৰশাসনক সহযোগ কৰিব লাগে, নিজৰ হেল্থ চেকআপ কৰিব লাগে, চেকআপ কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিব লাগে। আৰু যদি কাৰোবাক চেল্ফ কোৱাৰেণ্টাইনেই হওক বা চৰকাৰী যি কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছে সেই চেণ্টাৰলৈকে যদি লৈ যায় তাতো সহযোগ কৰিব লাগে। আমি বিচাৰিছোঁ যে আমি সকলোৱে মিলি কৰোণা ভাইৰাছৰ যি সংক্ৰমণ, এই সংক্ৰমণৰ পৰা আমি নিজকে বচাব লাগে আৰু দেশকো বচাব লাগিব, ৰাজ্যখনকো বচাব লাগিব, আৰু ইয়াৰ দায়িত্ব আমাৰ সকলোৰে। গতিকে যিসকল লোকে নিজামুদ্দিনৰ পৰা আহিছে সেইসকল লোকক, লগতে যিসকল লোকে ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশৰ পৰা আগতে কৰ্ম সংস্থাপনৰ কাৰণে তেওঁলোকে গৈছিল, লকডাউন ঘোষণা কৰাৰ আগে বা লকডাউন ঘোষণা কৰাৰ পিছতো তেওঁলোকে অসমত আহি প্ৰৱেশ কৰিছেহি। সেই তেনেকুৱা বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা অহা লোকক আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকে স্ব ইচ্ছাৰে, জাতি ধৰ্মৰ কথা ইয়াতে কোৱা হোৱা নাই, হিন্দু ধৰ্মৰো হ'ব পাৰে, ইছলাম ধৰ্মৰো হ'ব পাৰে, খ্ৰীষ্টিয়ান ধৰ্মৰো হ'ব পাৰে, আমি অসমত থকা বহিৰাজ্যৰ পৰা অহা প্ৰতিজন লোককেই স্থানীয় আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰি নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিব লাগে বুলি আমি তেখেতসকলক আমি কৰজোৰে অনুৰোধ জনাইছোঁ। কোনেও এই ভুল নকৰিব। আৰু এই ক্ষেত্ৰত আমি এটা কথা আমাৰ আমচুৰ কৰ্মীসকলক ক'ব বিচাৰিছোঁ যে আমচুৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি বা আঞ্চলিক সমিতিৰ সকলো বিষয়ববীয়াই নিজৰ নিজৰ এলেকাত যিসকল লোকে বহিৰাজ্যৰ পৰা অসমত আহি প্ৰৱেশ কৰিছে বা নিজৰ নিজৰ এলেকাত আহিছে বুলি তেওঁলোকে খবৰ পাই আছে, যদি সেইবিলাক মানুহে ইতিমধ্যে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাইছে তেতিয়াহ'লেতো কোনো কথা ক'বলগীয়া নাই। আৰু যদি স্বাস্থ্য পৰীক্ষা কৰোৱা নাই তেতিয়াহ'লে আমাৰ আমচুৰ কৰ্মীসকলে সেই তেনেকুৱা মানুহসকলক আইডেণ্টিফাই কৰি অতি শীঘ্ৰে স্থানীয় পুলিচ প্ৰশাসন বা স্থানীয় চিকিৎসালয়ৰ লগত যোগাযোগ কৰি এই মানুহখিনিৰ হেল্থ চেকআপ কৰাৰ ব্যৱস্থা কৰি দিব, স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু কোনো কাৰণতে যাতে কোনো এজন ব্যক্তিও হেল্থ চেকআপৰ পৰা আঁতৰত নাথাকে বা হেল্থ চেকআপৰ পৰা বিৰত নাথাকে, তাৰ কাৰণে আমাৰ আমচুৰ কৰ্মীসকলে সষ্টম থাকিব লাগিব। কিন্তু চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া নীতি নিয়মৰ মাজতহে আমাৰ আমচুৰ কৰ্মীসকলে এই গোটেইখিনি কাম কৰিব লাগে বুলি আমি আমচুৰ কৰ্মীসকলক আহ্বান জনাইছোঁ। কিন্তু আজি দুদিন ধৰি অসমত বা ভাৰতবৰ্ষত মিডিয়াই কওক বা ছ'চিয়েল মিডিয়াই কওক, যি ধৰণে সমালোচনাৰ এক পৰিৱেশৰ সূচনা হৈছে, আমি খুব অত্যন্ত দুখ পাইছোঁ। আমি সকলোৱে ভাৰতীয় হিচাপে, আমি সকলোৱে অসমীয়া হিচাপে, ভাৰতবাসী হিচাপে, অসমবাসী হিচাপে জাতি ধৰ্ম বৰ্ণৰ কথা ইয়াতে আহি থকা নাই। সকলোৱে মাৰাত্মক এই কৰোণা ভাইৰাছৰ যি সংক্ৰমণ, এই সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজি আছোঁ। ক'ৰবাত যদি দুই এজনে কিবা গাফিলতি কৰি আছে তাৰ কাৰণে সমগ্ৰ এটা ধৰ্মৰ লোকক গালি গালাজ কৰাটো আমি উচিত বুলি ভবা নাই। গতিকে আমি সকলোৱে মানুহ হোৱা উচিত। বহু হিন্দু ধৰ্মৰ লোকো আক্ৰান্ত হৈছে, বহু মুছলমান লোক আক্ৰান্ত হৈছে, বিশ্বত বিভিন্ন ধৰ্মৰ লোক আক্ৰান্ত হৈছে, বিভিন্ন জাতিৰ লোক আক্ৰান্ত হৈ আছে। গতিকে আমি এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক গালি গালাজ পাৰি, নিৰ্দিষ্ট ধৰ্মৰ লোকক আমি দোষী কাঠগড়াত থিয় কৰাই লৈ আমি ছ'চিয়েল মিডিয়া উত্তাল কৰি ল'লে আমাৰ সমস্যাৰ সমাধান নহ'ব। গতিকে যদি আমি উপযুক্তভাৱে এই সমস্যাটোৰ পৰা আমি সকলোৱে যদি মুক্তি পাব বিচাৰোঁ, তেতিয়াহ'লে আহক আমি সকলোৱে মানুহ হিচাপে সকলোৰে মাজৰ পৰা এই কৰোণা ভাইৰাছৰ এই যি সংক্ৰমণ, এই সংক্ৰমণ দূৰ কৰোঁ।
কৰোনা ভাইৰাছক আমি পৰাভূত কৰোঁ, কৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি যুদ্ধ কৰোঁ। ইয়াতে কোনো ধৰণৰ হিন্দু মুছলমান ইত্যাদি কথাবিলাক আহিব নালাগে। গতিকে মই আকৌ সকলো পক্ষকে অনুৰোধ কৰিছোঁ, আপোনালোকে কোনো কাৰণতেই এই হিন্দু মুছলমান ইত্যাদি কথাবিলাক নক'ব। আমি সকলোৱে মিলি অসমত বসবাস কৰা প্ৰতিজন লোকেই অসমত যাতে কোনো কাৰণতেই কৰোনা ভাইৰাছে আৰু বেছি সংক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজা উচিত। আৰু চৰকাৰে যিবিলাক নীতি নিৰ্দেশনা দি আছে, এই গোটেইখিনি নীতি নিৰ্দেশনা আমি সকলোৱে মানি চলা উচিত। লকডাউনৰ গোটেইখিনি কথা মানি চলা উচিত। কোনো কাৰণতেই লকডাউনৰ কোনো কথাই আমি অমান্য কৰিব নালাগে। আমি সকলোৱে মিলি জুলি চৰকাৰৰ লগত সহযোগ কৰি কৰোনা ভাইৰাছক আমি অসমৰ পৰা আমি খেদি পঠিয়াব লাগিব। অসমত কোনো কাৰণতে কৰোনা ভাইৰাছে যাতে মানুহক সংক্ৰমিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হোৱা উচিত বুলি আমি ভাবিছোঁ। ধন্যবাদ।